বন্য হস্তীয়ে আজি দিনটোপৰতে প্ৰথমে মেঘালয়ৰ উত্তৰ গাৰো পাহাৰৰ লোৱাৰ মানিকগঞ্জত ডবল ৰাফা নামৰ লোক এজনক আক্ৰমণ কৰে। পিছত স্থানীয় লোকে আহত লোকজনক উদ্ধাৰ কৰি মানিকগঞ্জ চিকিৎসালয়ত সংকটজনক অৱস্থাত ভৰ্তি কৰাই যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰিছিল, কিন্তু দুধ নৈ নোপোৱাত লোকজনৰ মৃত্যু ঘটে। ইফালে একেটা বনৰীয়া হাতীয়ে অসমৰ সীমা পাৰ হৈ গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ আৰক্ষী থানাৰ অন্তৰ্গত খামাৰী গাঁৱত জলেশ্বৰ ৰাভাক আক্ৰমণ কৰি নিহত কৰে। একেদিনাই দিন দুপৰতে দুজনকৈ লোকক আক্ৰমণ কৰি নিহত কৰে বন্যহস্তীয়ে। সমগ্ৰ অসম মেঘালয় সীমান্তত বন্যহস্তীৰ সন্ত্ৰাসত আতংকিত হৈ পৰিছে এতিয়া ৰাইজ। কৃষ্ণাইৰ পৰা দুধ নৈ কওকচোন কেনেকুৱা ধৰণৰ ঘটনাটো হ'লে? হয়, আজি 25 জানে খ্ৰীষ্টমাছ, মানে এই শুভ দিনত আজি মই হঠাতে অলপ আগতে আমি গম পাইছোঁ যে খামৰী নিবাসী এজন ব্যক্তিয়ে হঠাতে মানে বনৰীয়া হাতীয়ে গচকি মাৰিলে, আৰু সেইটো বাতৰি পাই লগে লগে মই নিজে এটা টীম লৈ খবৰ ল'লোঁ, আৰু ইতিমধ্যে মই কৃষ্ণা ৰেঞ্জৰ আমাৰ ডিপুটি ৰেঞ্জাৰ ৰেঞ্জাৰক মই সঞ্জয়কে কথা পাতি তেওঁক আলোচনা কৰি স্পটলৈ আহিব ক'লোঁ। ময়ো আহিলোঁ। তো সঁচাই ঘটনাটো খুব পৰমাহত দুখ লগা ঘটনা। আজি প্ৰায় এসপ্তাহ ধৰি বনৰীয়া হাতী আমাৰ বিশেষকৈ এই অঞ্চলত বুৰুগাঁও অঞ্চলত বহুত ত্ৰাস সৃষ্টি কৰিছে, মানুহক বহুত আঘাত দিছে, বুঢ়া মানুহক মানে বহুত ক্ষতি কৰিছে, আৰু মানুহৰ পৰিয়ালৰ বহু দুখীয়া পৰিয়ালৰ ঘৰ ইতিমধ্যে ভাঙিছে। আৰু সেইকাৰণে আমি ফৰেষ্ট ডিপাৰ্টমেণ্টক আমি অনুৰোধ জনাইছোঁ যে অন্ততঃ এই হাতীটোক মানে ইয়াৰ পৰা আঁতৰাই নিশ্চয় পঠিয়াব লাগে, আৰু এটা আমি পাৰ্মানেণ্ট আমাক চলিউশ্যন লাগে যাতে হাতীটো আমাৰ মানুহৰ ক্ষতি কৰিব নোৱাৰে। আৰু সেইকাৰণে আমি কৈছোঁ আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ প্ৰতিটো পৰিয়ালকে মানে চাৰ্চ লাইট যাতে ৰাতি পঢ়া দিব পাৰে, আৰু যিটো মানুহ মাৰা যিটো হাতী, এই বনৰীয়া হাতীটোক মানে ইয়াৰ পৰা মানে খেদি পঠাব লাগে, নাইবা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ জৰিয়তে তাক ট্ৰেংকুলাইজ কৰি তাক কৰাৰ ব্যৱস্থা কৰি তাক ইয়াৰ পৰা মানে দূৰলৈকে তাক পঠিয়াই দিব লাগে। এইটোৱে আমাৰ বিশেষকৈ আমাৰ মানে ৰাইজৰ অনুৰোধ।